Hello viewers, welcome to our channel Shravan and Himakshi. আগৰ ভিডিও কিটাত হয়তো আপোনালোকে দেখিছে যে আমি আহমেদাবাদৰ পৰা উদয়পুৰ গৈছিলো। এতিয়া আজিৰ ভিডিওটো আমি আপোনালোকক দেখাম উদয়পুৰৰ পৰা আমি জয়পুৰলৈ অহাৰ। আমি আহিছিলো ট্ৰেইনত আহিছিলো উদয়পুৰৰ পৰা উদয়পুৰ খাজুৰাহো এক্সপ্ৰেছ যিখন ৰাতি 10টাত আহে উদয়পুৰৰ পৰা আৰু ৰাতিপুৱা 5টাত জয়পুৰ পায়। তো আমি জয়পুৰ পাই হোটেল আগতেকে বুক কৰা আছিলে গোৱাই বিবত, কিন্তু আমি এই হোটেলখন ইমান ভাল নাপালোঁ। সুগন্ধ ৰিট্ৰিট বুলি যিখন হোটেল পাৰিলে আপোনালোকে এভইড কৰিব যদি অনলাইন পায়। সুগন্ধ ৰিট্ৰিট আমাৰ ফালৰ পৰা আমি ৰিকমেণ্ড নকৰোঁ, কিন্তু আপোনালোকে যদি ডাইৰেক্টটো যায় যিটো বাছ ষ্টেণ্ড আছে তাতে সিন্ধি কেম্প বাছ ষ্টেণ্ড বুলি কয় আৰু জয়পুৰ মেইন ট্ৰেইন ষ্টেচনৰ ওচৰত আপোনালোকে এভেইলেবল বহুত পাব তাতে। গতিকে আমি জয়পুৰত আহিয়ে ৰাতিপুৱাই আমি গাড়ী এখন বুক কৰিছিলোঁ হোটেলৰ পৰা। আপোনালোকক কওঁ যে আপোনালোকে হোটেলৰ পৰা গাড়ী নল'ব দিনটো ফুৰিবৰ কাৰণে। পাৰিলে দুখোজমান ওলাই মেইন ৰাস্তালৈ আহিব, তাত আপোনালোকে বাৰ্গেইন কৰিব পাৰিব আৰু ভাল ৰেটত পাব। আমাৰ দিনটোৰ কাৰণে 1500 লৈছিলে 4জন পাৰ্চনৰ AC গাড়ী। আমি এখন ছুইফ্ট ডিজায়াৰত গৈছিলোঁ। আমি প্ৰথম হাৱা মেহেলত গৈছিলোঁ। এয়া আপোনালোকে দেখিছে, এয়া হাৱা মেহেলত কিছুমান পাৰফৰ্মেঞ্চ আমাক দেখাইছিলে, আমি পে' কৰি চাইছিলোঁ। ৰাজস্থানৰ এইটো এটা ফেমাছ যিটো পাপেট শ্ব', এইটো চাই খুব ভাল লাগে, আমি ভাল পাইছিলোঁ চাই। আৰু সোমাওঁতেই আপোনালোকে দেখিলে যে আমি এটা ফ'ক ডেন্স ফ'ক মিউজিক তেওঁলোকৰ যিটো আছে সেইটো তাত বজাই আছিলে, শুনি খুব ভাল লাগিল। আৰু হাৱা মেহেল আপোনাৰ কনষ্ট্ৰাক্ট কৰিছিলে 1799 বাই মহাৰাজা সৱাই প্ৰতাপ সিং, আৰু এয়া হৈছে 5মহলীয়া এটা বিল্ডিং। আৰু ইয়াৰে মেইন আৰ্কিটেক্সাৰজন আছিলে লাল শাহ উস্তাদ। এটা কথা মন কৰিব, এইটো ৰাতিপুৱা 9টাৰ পৰা আবেলি 4:30লৈকে খোলা থাকে আৰু ফ্ৰাইডে আৰু ছেটাৰডে ক্ল'জ থাকে। আৰু আপোনালোকে যদি যায়, আমাৰ ইণ্ডিয়ান নেশ্যনেলৰ কাৰণে এটা টিকেটৰ প্ৰাইচ হৈছে 50 টকাকৈ। তাৰ পৰা বাহিৰে আমি গ'লোঁ যন্তৰ মন্তৰত আপোনালোকে দেখিব এটা প্ৰাচীন এষ্ট্ৰনমিকেল কেইটামান ইনষ্ট্ৰুমেণ্টৰ তাতে টোটেল আছে। তাত আগৰ দিনৰ ৰজা মহাৰজাবিলাকে চাইছিলে গ্ৰহ নক্ষত্ৰ বিধি বা টাইমছ এনেকুৱা ধৰণৰ কিছুমান বস্তুৰ কাৰণে। এইটো এটা সুন্দৰ বস্তু, এটা চাইণ্টিফিক ৱে তেতিয়াৰ দিনতে। ইয়াৰো টিকেট প্ৰাইচ 50 টকাকৈ লৈছিলে। ষ্টুডেণ্ট গ'লে ষ্টুডেণ্টৰ ডিছকাউণ্ট পায়। আপুনি ৰাতিপুৱা 9টাৰ পৰা 5টালৈকে খোলা থাকে আৰু সপ্তাহটো গোটেইকেইটা দিনেই এইটোত খোলা থাকে। এইটো এটা ইউনেস্ক' ৱৰ্ল্ড হেৰিটেজ চাইটৰ ভিতৰত। তাৰপিছত আমি গৈছিলোঁ জলমহলৰ সন্মুখত। জলমহলটো আমি চাইছিলোঁ, লগতে তাৰে ওচৰত আমি সিহঁতৰ জয়পুৰৰ ট্ৰেডিশ্যনেল কাপোৰ পিন্ধি ফটোগ্ৰাফী কৰিছিলোঁ। তাতে গ'লে আপোনালোকে অপশ্যন পাব, যোনে খাই ভাল পায় ষ্ট্ৰীট ফুড পাব, আৰু তাতে ফটোগ্ৰাফীৰ বহুত ভাল অপশ্যন আছে। এনেকুৱা ট্ৰেডিশ্যনেল আমাক ড্ৰেছ পিন্ধাই দিছিলে, আমি ফটো উঠিছিলোঁ। আৰু তাত এনে জলমহলটোততো আপুনি ভিতৰলৈ যাব নাই, বাহিৰৰ পৰাই চাব পাৰিব জলমহলটো। তাৰ পৰা আমি বাহিৰে গৈছিলোঁ নাহৰগড় ফৰ্টলৈ গৈছিলোঁ। নাহৰগড় ফৰ্টটো হৈছে আপোনাৰ আৰাৱলী হিলছৰ ৰেঞ্জতে অৱস্থিত, আৰু এইটো সময় এটা ৰাজপুত ৰজাবিলাকৰ কাৰণে এটা ষ্ট্ৰং ডিফেন্স আছিলে। এইটো যিটো ফৰ্ট, তাৰ ওচৰতে আৰু দুটা ফৰ্ট আছে, জয়গড় আৰু আমেৰ। এই তিনিটাই মিলি পেলাই সেই সময়ত চিটিখনক প্ৰটেক্ট দিবৰ কাৰণে তাৰ মহাৰজাসকলে ব্যৱহাৰ কৰিছিলে। আৰু এইটো ৰাতিপুৱা 10টাৰ পৰা 5:30লৈকে খোলা থাকে। আপোনাৰ 50 টকাৰ টিকেট হয়, আপোনালোকে যাব পাৰে, কিন্তু এইটো অলপ আপ হয়। গতিকে গাড়ীয়ে যদি নাহৰগড়লৈ আপোনালোকক লৈ যায় তেতিয়া ৰেটটো অলপ আপোনালোকৰ বেছি হয়। এনেই আপুনি নাহৰগড়তকৈ বেছি ভাল পাব কিন্তু চাই আমেৰ ফৰ্টটো, মই সেইটো কথা কওঁ। যিহেতু আমি আগতে আমেৰ ফৰ্টটো চাইছিলোঁ, গতিকে আমি আমেৰ ফৰ্টটো এস্কেপ কৰিলোঁ আমাৰ এইটো জাৰ্ণিত। আমি নাহৰগড়টো চাইছিলোঁ, আৰু এই ফৰ্টটো বনাইছিলে মহাৰাজা সৱাইজং সিং দ্বিতীয়। তাৰ লগতে কিন্তু এখন নাহৰগড় বায়'লজিকেল পাৰ্কো আছে, সেইখনো আপোনালোকে চাব পাৰে। আৰু ইয়ালৈ গ'লে এটা বস্তু মনত ৰাখিব, আপোনালোকে লগত পানী বটল নিবই, কাৰণ তাৰ ভিতৰত বহুত খোজকাঢ়িবলগীয়া হয় আৰু সহজতে আপুনি নাপাব। আৰু খোজকাঢ়িকে ভাগৰ লাগিলে গৰমো হয়, গতিকে পানী বটল ৰাখিব। আপোনাৰ কমফৰ্টেবল ফুটৱেৰ ল'ব। আৰু এটা কথা কওঁ যে ইয়াৰ পৰা আপুনি সুন্দৰকৈ গোটেই জয়পুৰ চহৰখন সুন্দৰভাৱে দেখা পাব। এইটো ৰাস্তা আপোনাৰ নাহৰগড়ৰ পৰা পিছত আমি নামি আহিছিলোঁ, এইটো আপোনাৰ জয়গড়লৈ বুলি। জয়গড়টো আগতীয়াকৈ পাই যায় নাহৰগড়লৈ গ'লে, আৰু এইবিলাক জেগাত আপোনালোকে গাইড পাব। আপোনালোকে যদি গাইড বিচাৰে গাইড ল'ব পাৰিব। আৰু নাহৰগড়ত আপোনালোকে বলিউডৰ যদি চিনেমা চাইছে, ফেমাছ ৰং দে বসন্তি, শুদ্ধ দেশী ৰোমাঞ্চ, এইবিলাক মুভি তাত শ্বুটিং হৈছিলে, আপোনালোকে দেখা পাব যদি চিনেমাখন চায়। এয়া আমি জয়গড় ফৰ্ট গৈ পালোঁ, কিন্তু বৰষুণৰ কাৰণে আমি ভিতৰত সোমাব নোৱাৰিলোঁ। যিহেতু আমাৰ লগত কেঁচুৱা আছিলে, আমি বৰষুণত বতৰ খুব বেয়া আছিলে, আমি বৰষুণ
এয়া জাইগাৰ ফৰ্টৰ দৃশ্যাংশ, কিন্তু আমি নোসোমালোঁ। তাৰপিছত আবেলি আমি জয়পুৰৰ যিখন লোকেল মাৰ্কেটত আহিলোঁ। তাতে ধুনীয়া ধুনীয়া কম দামত বস্তু কিনিব পাৰি, কুৰ্তি হওক, শাৰী হওক, মানে লেডিজৰ কাৰণে খুব ভাল কিনিবলৈ। আমিও কিনিলোঁ, বহুত ভাল কাপোৰ পালোঁ। এইটো তাৰ পিছদিনাখনৰ দৃশ্য। এখন আপোনালোকে দেখা পাইছে ডাবল ডেকাৰ ট্ৰেইন। আমি জীৱনত প্ৰথমবাৰৰ কাৰণে উঠিছোঁ ডাবল ডেকাৰ ট্ৰেইন, আৰু এইখন ৰাতিপুৱা জয়পুৰৰ পৰা 6টা বজাত এৰে আৰু দিল্লী গৈ পায় 10:30টাত। ইয়াৰ টিকেট প্ৰাইচটো আপোনাৰ 550-600 মানকৈ লৈছিলে পাৰ পাৰ্চন, সেইটো মনত ৰাখিব। আৰু নিউ দিল্লী ষ্টেচনত কিন্তু নাযায়। ৰাজস্থানৰ পৰা অহা চব ট্ৰেইন আপুনি যাব চৰাই ৰহিলা যিটো ষ্টেণ্ড আৰু ৰেলৱে ষ্টেচন আছে দিল্লীৰ, তাতহে গৈ পায়গৈ। আৰু তাৰ পৰা আপোনাৰ পাহাৰগঞ্জলৈ প্ৰায় ডিষ্টেঞ্চ 6 কিলোমিটাৰমান হয়। আৰু এইখন আপুনি দিল্লী মেট্ৰ' দেখা পাইছে। দিল্লী মেট্ৰ'ত আমি ফাৰ্ষ্ট গৈছিলোঁ যিটো আমাৰ হোটেলৰ ওচৰত মেট্ৰ' ষ্টেচন আছে, RK আশ্ৰম মেট্ৰ' ষ্টেচন বুলি কয় পাহাৰগঞ্জৰ। তাৰ পৰা আমি গৈছিলোঁ লালকিল্লালৈকে। গতিকে আপুনি তালৈ গ'লে মেট্ৰ'টো প্ৰিফাৰ কৰিব যদিহে আপুনি অলপ কমফৰ্টেবল হয়। তাত নুবুজিলে বুজায়ো দিয়ে। দিল্লী মেট্ৰ'ত ভাল উঠিবৰ কাৰণে, ছেফ, জাৰ্ণি কৰিবৰ কাৰণেও ভাল। আমাৰ হোটেলখন আছিল পাহাৰগঞ্জত। আপোনালোকে বেলেগ জেগাতো ল'ব পাৰে, কিন্তু মেজৰিটি হোটেল দিল্লী পাহাৰগঞ্জত আছে। আৰু তাতে এটা বেটাৰ ডিল অলপ কম দামত পোৱা যায়। আমি অনলাইনে বুক কৰিছিলোঁ হোটেল কটেজ গংগা ইন। হোটেলখন বেয়া নহয়, ফেমিলি হোটেল, কিন্তু জেগাডোখৰ আপোনালোকে অলপ ক্ৰাউডি পাব। যদি ক্ৰাউডি জেগা ভাল নাপায় তেতিয়াহ'লে আপোনালোকে অলপ বেলেগ অপশ্যন চাব পাৰে। এয়া আমি লালকিল্লা আহি পালোঁ। লালকিল্লা কনষ্ট্ৰাক্ট কৰিছিলে শ্বাহজাহানে 12 মে 1638ত। তেখেতে ৰেড ফৰ্ট কনষ্ট্ৰাক্ট কৰিছিলে যেতিয়া আগ্ৰাৰ পৰা দিল্লীলৈ কেপিটেল শ্বিফ্ট কৰিছিল। আৰু ৰেড ফৰ্ট যিটো আমি দেখি আহিছোঁ, কাৰণ সদায়ে আমাৰ ভাৰতৰ স্বাধীনতা দিৱসৰ দিনাখন ইয়াত আমাৰ সন্মান ফ্লেগ হোষ্টিং কৰে। আৰু 1947 যেতিয়া আমি স্বাধীন হৈছিলে 15 আগষ্টত, তেতিয়াই নেহৰুৱে ইয়াত ফ্লেগ হোষ্ট কৰিছিল। আৰু এইটো এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট হয়, যিটো 2007 চনত। আৰু তোমাৰ নতুন যিটো 500 টকীয়া নোটৰ পিছফালে আমি দেখা পাওঁ তাৰ ফটো থাকে ৰেড ফৰ্টৰ, সেইটো চাওক আপোনালোকে। ইয়াতে ৰেড ফৰ্টৰ দৃশ্য, আৰু এইটো কমপ্লিট ৰেড ছেণ্ডষ্টোনেৰে বনাইছিলে। আৰু ইয়াৰে আৰ্কিটেক্টজন আছিলে উস্তাদ আহমেদ লাহোৰী। এইটোৱে দিল্লীত আমি সময়বোৰ পাৰ কৰিছোঁ। দিল্লীত কিন্তু আমাৰ সাংঘাতিক সেইদিনাখন বতৰ বেয়া, বৰষুণ। আপোনালোকে কিছুমান জেগাত বানপানীও হৈছিলে। গুৰুগ্ৰাম ছাইডে দেখিছে, আমি ছাতি লৈয়ে ঘূৰিব লগা হৈছে। গতিকে আমাৰ দিল্লীত লিমিটেড, আমি খুব কম জেগা ঘূৰিলোঁ। গতিকে দিল্লীত আমি কিছুমান ইম্পৰ্টেণ্ট প্লেচ আমি কভাৰ কৰিব পৰা নাছিলোঁ, এইটো কাৰণে, বতৰ বেয়াৰ কাৰণে। কিন্তু যিকেইটা জেগা কৰিলোঁ সেইকেইটা জেগা ভালেই লাগিলে আমাৰ। এয়া আমাৰ ৰেড ফৰ্টত আমি আকৌ ইণ্টাৰেষ্টিং টিকেটো কৰিছিলোঁ, কিন্তু ভিতৰত সোমাবলৈ আমি নোৱাৰিলোঁগৈ। কিয়? আমাৰ সময় নহ'ব বুলি। যিহেতু আগদিনাখন আমি বৰষুণৰ কাৰণে তেনেকৈ ঘূৰিব নোৱাৰিলোৱেই, দুদিন আমি সময় লৈ গৈছিলোঁ। তাৰপৰা বাহিৰে গ'লোঁ আমি এয়া ৰাজঘাটলৈ। এয়া ৰাজঘাট, এয়া মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰ। পৰিৱেশটো খুব ধুনীয়া, খুব ধুনীয়াকৈ চাফ চিকুণকৈ ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। খালি বতৰটোৰ কাৰণে অকণমান আমাৰ মানে ফুৰিবলৈ অলপ হেৰি হ'ল। তাতে এজন ফটোগ্ৰাফাৰ থাকে, কিন্তু আপোনালোকে মন কৰিব, আমাক একদম বেয়া ফটো মাৰি দিলে। আৰু সেইমতে আগতীয়াকৈ ফটোটো ওলোৱাৰ পিছত আপোনাক পইচা দিব লগা হয়। গতিকে আপুনি চাব যে এইবোৰত ফটো নল'ব, একদম অৰ্ডিনেৰী কেমেৰা লৈ থাকে। কিন্তু বাকীকেইটা জেগাত আমি ভাল পালোঁ। লালকিল্লাত বৰ ধুনীয়া আমাক ফটোগ্ৰাফী কৰি দিছিলে। আৰু তাৰ পৰা আমি বাহিৰে যিটো দিল্লীত যাবলৈ ওলালোঁ, তাৰ পৰা আমি হুমায়ুন টম্বলৈ যাত্ৰা কৰিছিলোঁ। আৰু এইখন আপোনালোকে দেখিবলৈ পাইছে নতুনকৈ বনোৱা যিটো আণ্ডাৰগ্ৰাউণ্ড টানেল, দিল্লীৰ লাৰ্জেষ্ট 1.3 কিলোমিটাৰ লং প্ৰগতি মৈদানৰ টানেলটো। এইটো ৰিচেণ্টলি এইটো বছৰতে উদ্বোধন কৰিছে। ইয়াৰ কাৰণে কি হৈছে, দিল্লীৰ ট্ৰেফিক জামটো বহুত কমি গৈছে, আৰু বহুত ধুনীয়াকৈ বনাইছে এইটো। আপুনি দুই চাইডে দেখিব ধুনীয়াকৈ কালাৰ কৰি ডিজাইন কৰি এটা ফটোগ্ৰাফী, এটা আৰ্টিষ্টিক ভিউ দিছে। তো আমাৰ ড্ৰাইভাৰজনেও কৈছিলে যে ইয়াৰ ফলত আমাৰ ট্ৰেফিক কনজেশ্যনটো বহুত কমি গৈছিলে দিল্লীত। এইটো এটা ভাল বস্তু হৈছে। আণ্ডাৰগ্ৰাউণ্ড টানেল আমাৰ অসমতো বনাব পাৰে, তাৰ পৰা সুবিধাজনক হ'ব। আমাৰ ইণ্ডিয়া গেটটো এস্কেপ হৈছিলে বৰষুণৰ কাৰণে, আমি নোৱাৰিলোঁ। আমি বহুতকেইটা জেগাই বৰষুণৰ কাৰণে নোৱাৰিলোঁ বাৰু। গতিকে আপোনালোকে সেইদিনা চাব, এইটো এটা, যদিও সেইটো সময়ত বৰষুণৰ ছিজন নাছিল,
আজিকালি আননেচাৰেল এটা বতৰ হৈ গ'ল, ক'ব নোৱাৰি বৰষুণ কেতিয়া হয় ৰ'দ কেতিয়া হয়। কিন্তু এটা ভাল হৈছে যে দিল্লীত গ্ৰীনাৰীটো মেইনটেইন কৰিছে যথেষ্ট। তাৰপিছত আমি আহিলোঁ হুমায়ুন টম্ব। তাৰপিছত আমি লোটাছ টেম্পললৈকে আহিলোঁ। বৰষুণৰ কাৰণে হুমায়ুন টম্বত আমি ইমান ভিডিঅ' কৰা নহ'ল। এয়া লোটাছ টেম্পলৰ দৃশ্যাংশ। এইটো এটা বাহাই হাউচ অফ ৱৰ্শ্বিপ বুলি কয় লোটাছ টেম্পলৰ। মই বিশেষ তাৰ ধৰ্মটোৰ বিষয়ে বুজি নাপালোঁ, যিটো ধৰ্ম বাহাই ধৰ্ম বুলি কয়। সৰ্বধৰ্ম তাত মানে সোমাওঁতে আপোনাক ক'ব যে আপুনি যি ধৰ্মই নহওক, যিয়ে ফেইথ বিলিভ নকৰক কিয়, তালৈ গৈ পেলাই সকলোৱে নিজৰ ধৰ্মৰ মতে নিজৰ ভগৱানক প্ৰাৰ্থনা কৰিব পাৰে। কিন্তু তাৰ ভিতৰত আপোনাক কেমেৰা লৈ যাব নিদিয়ে। আপুনি মন কৰিব তাৰ কেম্পাছটোত পাৰিব, এইটো বহুত ধুনীয়া, বহুত ডাঙৰ কেম্পাছ। তাত গ'লেতো আপুনি ভাবিবই নোৱাৰে যে ভাৰতত ইমান এটা ধুনীয়াকৈ ৰাখিছে। কিন্তু সেই যিটো মেইন গৃহটো আছে, প্ৰাৰ্থনা গৃহ তেওঁলোকৰ, তাৰ ভিতৰত মোবাইল লৈ যাব নিদিয়ে আৰু জোতা চেণ্ডেল বাহিৰতে আপুনি খুলিব লাগিব। এটা বেগ দিব, আপুনি বেগত কিন্তু লৈ যাব পাৰিব ভিতৰলৈ। এইটো লোটাছ টেম্পল দেখিলে। লোটাছ টেম্পলৰ পৰা আমি বাহিৰ ওলালোঁ। তাত মাৰ্বল পেটেল আছে, যিটো লোটাছ টেম্পলটো বনাইছে মাৰ্বল 27 পেটেলছৰ পৰা বনাইছে। কিন্তু আজিকালি কি হৈছে, পৰিৱেশ প্ৰদূষণৰ কাৰণে লোটাছ টেম্পলত তাৰ কালাৰটো উৰি গৈছে। সেই বস্তুটো মানে এতিয়া ওলাইছে গৱেষণাত যে তাৰ প্ৰদূষণৰ কাৰণে এটা প্ৰভাৱ পৰিছে। তাৰ যিটো অৰিজিনেলি যিটো কালাৰ আছিল সেইটো। এইটো আপোনালোকে দেখিবলৈ পাইছে ছাইডত চিটি ৱাক, যিটো মল দিল্লীৰ ওৱান অফ দ্য লাৰ্জেষ্ট হয়। এইটো চিলেক্ট চিটি ৱাক মল বুলি কয়। এখন দেখিছে আপোনালোকে মেক্স হস্পিটেল, আমি প্ৰায় নাম শুনি থাকোঁ মেক্স হস্পিটেলৰ। বহুত পপুলাৰ, প্ৰাইভেট হয়, কষ্টলি হয় যদিও তাৰ চিকিৎসা ভাল। এইদৰে বৰষুণত আমি জাৰ্ণি কৰি আছোঁ। আমি কুটুব মিনাৰো গৈছোঁ, কিন্তু বৰষুণৰ কাৰণে তাত ভিডিঅ'গ্ৰাফী কৰিব নোৱাৰিলোঁ। হুমায়ুন টেম্পলত গৈছিলোঁ, তাত ভিডিঅ'গ্ৰাফী কিছুমান জেগাত আমাৰ ভিডিঅ'গ্ৰাফী নহ'ল, যিটো আমি দেখুৱাব খুজিও নোৱাৰিলোঁ, কাৰণ দুহাতত দুটা ছাতি আছিল। ভাগ্য ভাল আছিল যে আমাৰ ড্ৰাইভাৰজন বৰ ভাল আছিল। তেওঁ গাড়ীত এটা ডাঙৰ ছাতি আছিল, সেইটো তেওঁ আমাক দিছিলে। গতিকে মই এটা বুজিলোঁ যে জাৰ্ণি কৰিলে এটা লগত ছাতি লাগে মানুহক। ৰ'দ বৰষুণ দুটা কাৰণেই লাগে। আৰু আমি গধূলি কি কৰিছিলোঁ, যিখন সৰোজিনী নগৰ মাৰ্কেট আছে তাতে অতি কম দামত পায়, তাৰ পৰা কিছুমান আমি গাৰ্মেণ্টছ কিনিছিলোঁ। খুব কম দামত আপুনি চুৱেটাৰ যদি যায় এনেকুৱা ছিজনত 100 টকাতে পায়। এইদৰে আমাৰ দিল্লী জাৰ্ণি শেষ হৈছিলে। পিছদিনাখন ৰাতিপুৱা আমাৰ ফ্লাইট আছিলে ডিব্ৰুগড়লৈ। এইটো ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, আমাৰ টাৰ্মিনেল 1ৰ পৰা আছে ডিপাৰ্চাৰ ইণ্ডিগো এয়াৰলাইন্সত। আৰু এইদৰে আমাৰ জাৰ্ণি হৈছিলে। আমাৰ এই গোটেই আগৰ ভিডিঅ'কেইটাই হওক, যদি আপোনালোকে চাইছে গোটেইকেইটা, আপোনালোকে ভাবিব পাৰে যে ইয়াত টোটেল কষ্টিং আমাৰ মোৰ ৱাইফ আৰু আমাৰ 3জন বেবীক ধৰি পেলাই আমাৰ টোটেল কষ্টিং প্ৰায় 55,000 মান হৈছিলে। আৰু আমাৰ আৰু বেছি হ'লহেঁতেন, কিন্তু যিহেতু আমাৰ লগত আমাৰ মা দেউতা, মোৰ ফাদাৰ ইন ল, মাদাৰ ইন লৰ লগত আমি গৈছিলোঁ, তো তাৰ কাৰণে আমাৰ কিছুমান গাড়ী, কিছুমান খৰচ হওক, কিছুমান বস্তু শ্বেয়াৰ হয়। গতিকে আপুনি চাব, অকলে যোৱাতকৈ যদি ঘৰৰ কাৰোবাৰ আৰু পৰিয়ালৰ মানুহৰ লগত আপোনালোকে যাব পাৰে, আপোনালোকৰ এইবিলাক ক্ষেত্ৰত সুবিধা হয়। হোপ আপোনালোকে আমাৰ ইয়াৰ ভিডিঅ' চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈ আৰু ভাল ভাল ভিডিঅ' দিম, আপোনালোকে চাই থাকিব আমাৰ চেনেল শ্ৰৱণ এণ্ড হিমাক্ষী। লগতে এয়া আমাৰ কিছুমান ফটো দিছোঁ, আপোনালোকে চাব। থেংক ইউ ফৰ ৱাচিং। পৰৱৰ্তী ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি কিবা সুধিবলগীয়া থাকে আমাক সুধিব পাৰে।